এখন সৰু পাণ দোকানৰ পৰা এজন উদ্যোগপতি হোৱাৰ এটা কাহিনী। আজি এজন প্ৰতিষ্ঠিত উদ্যোগপতি কোটি কোটি টকাৰ তেখেতে উদ্যোগ গঢ়ি তুলিছে আৰু তেখেতে আৰম্ভ কৰিছিল এখন সৰু পাণ দোকানৰ পৰা। এটা কাহিনী আৰু এখন বিদ্যালয়। আচলতে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এষাৰ কথা কৈছিলে আমাক যে মানুহক তিনিটা বস্তু ফ্ৰীতে দিব লাগে। এটা হৈছে ন্যায় ব্যৱস্থা, আনটো হৈছে শিক্ষা স্বাস্থ্য ব্যৱস্থা আৰু ৩ নম্বৰটো হৈছে মানুহক বিনামূলীয়াকৈ শিক্ষা ব্যৱস্থা দিব লাগে। আৰু তেনে এটা কনচেপ্ট এজন মানুহৰ তিয়কৰ এজন মানুহৰ চিন্তাধাৰাত আহিল আৰু তেখেতে গঢ়ি তুলিলে এখন বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া বিদ্যালয়। আৰু নাম হৈছে যাৰ এইখন আপোনালোকক মই দেখাই দিছোঁ, এইখন হৈছে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়, সম্পূৰ্ণ বিনামূলীয়া শিক্ষা ব্যৱস্থা, অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ স্থাপিত 2001 চন। এইখন বিদ্যালয় আছে বৰ্তমান তিয়ক কলিয়াপানীৰ সমীপত আছে বিদ্যালয়খন হৈছে। আৰু প্ৰতাপ শইকীয়াৰ চিন্তাধাৰা আচলতে বহুতো মানুহ মই দেখিছোঁ, বহুত মানুহ দেখিছোঁ, কিন্তু এনেধৰণৰ চিন্তাধাৰণাই আমাক আপ্লুত কৰিছে যে শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত যেনেধৰণে ব্যয়বহুল হৈ গৈছে, আটাইতকৈ ব্যয়বহুল বস্তুটোৱে হৈছে বৰ্তমান শিক্ষা। যে প্ৰাইভেটাইজেশ্যন আজিকালি পঢ়ুৱাবলৈ ল'ৰা ছোৱালীয়ে ভয়, মাক দেউতাকে ল'ৰা ছোৱালীক ক'ত পঢ়ুৱাব, ভাল শিক্ষা দিবৰ কাৰণে প্ৰাইভেটত যায়, কিন্তু প্ৰাইভেটত বহু পইচাৰ বাবে দিব নোৱাৰে। কিন্তু তাৰ বিপৰীতে প্ৰতাপ শইকীয়াই এটা চিন্তাধাৰা সৃষ্টি কৰিলে যে সম্পূৰ্ণ বিনামূলীয়াকৈ এখন বিদ্যালয় এই তিয়কৰ মাজমজিয়াত কলিয়াপানীত তেখেতে স্থাপন কৰিলে। আৰু বিদ্যালয়খনৰ আপোনালোকে যিখিনি কনচেপ্ট হ'ব আপোনালোকে দেখি চকু কপালত উঠিব। ইয়াত কিছুমান আজি দুটা বস্তু একেলগে চাব পাৰিব, এজন মানুহৰ কাহিনী আৰু এখন ব্যতিক্ৰম ধৰ্মী বিদ্যালয়। তেতিয়াহ'লে গোটেই বিদ্যালয়খন চাবলৈ চেষ্টা কৰিম। পইচাই মানুহক প্ৰতিষ্ঠিত কৰিব পাৰে সঁচা, কিন্তু সমাজৰ আগত এজন মানুহক পৰিচয় কৰাই দিব নোৱাৰে। পৰিচয় কৰাই দিয়ে মানুহজনে কৰা ভাল বা বেয়া কৰ্মৰাজিয়েহে। জীৱনত উপাৰ্জন কৰা সকলোখিনি দি প্ৰায় 4 কোটি টকা খৰচ কৰি এক অনন্য চিন্তাৰে গঢ়ি তোলা এইখন হৈছে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়। বিদ্যালয়খন সোমাই আহিয়ে প্ৰথমতে আপোনালোকে ৱালত এটা কাহিনী দেখিব। এইটো হৈছে প্ৰকৃতি, প্ৰথমতে প্ৰকৃতি কাহিনী। তাৰপিছত এটা ল'ৰা যাৰ পঢ়িবৰ মন আছিলে, কিন্তু অৰ্থৰ অভাৱত তেখেতে আধাতে স্কুল এৰিব লগা হ'ল। আৰু পঢ়ি থকা সময়তে তেখেতে যাতে অৰ্থ যোগান কৰি কৰিব পাৰে তাৰ বাবে আৰম্ভ কৰিলে এখন দোকান, গছৰ তলত এখন দোকান। তাৰপিছত তেখেতে এখন পাণৰ দোকান, এয়া পাণৰ। তাৰপিছত তেখেতে আৰম্ভ কৰিলে এখন লাইন হোটেল এখন আৰম্ভ কৰিলে। মানে এটা ল'ৰাৰ কাহিনী, মই ল'ৰাৰ কাহিনী কৈ আছোঁ। তাৰপিছত এখন নাৰ্চাৰী খুলিলে, সেই ল'ৰাটোৱে একেজন ল'ৰাই। তাৰপিছত আহি গ'ল ইয়াত এইটো পলু দেখিছে, পলু মানে কৰিব বিচাৰিলে। তাৰপিছত সাঁচি গছ ৰোপণ কৰিলে সেই একেজন ল'ৰাই। সাঁচি যেতিয়া কৰিলে তাৰপিছত বজাৰখিনিৰ লেচি দায়িত্ব ল'লে, মানে কেইবাখনো বজাৰ তেখেতে লেচি দায়িত্বটো লৈছে। তাৰপিছত এই একেটা ল'ৰা কাহিনীটো আপোনালোকে ৱালত দেখি যাব। এইফালৰ পৰা ইটা ভাটা, এইটো ইটা ভাটা নিশ্চয়, ইটা ভাটা খুলিবলৈ আৰম্ভ কৰিলে। তাৰপিছত এয়া আমাৰ সকলোৰে গৌৰৱ চাহ খেতি, চাহৰ পিছত এইটো ব্যৱসায় কমপ্লেক্স। তাৰপিছত আপগ্ৰেড হৈ পেলাই ইয়াত তেল ডিপু খুলিলে ল'ৰাটোৱে। ইয়াত চাহপাতৰ ফেক্টৰী খুলিলে। তাৰপিছত তেখেতৰ যিটো সপোন আছিলে আমাৰ এটা নামঘৰ প্ৰতিষ্ঠা কৰা, সেই ল'ৰাটোৰ সপোনটো আপোনালোকক মই কৈ আহিছোঁ। ল'ৰাটোৰ সপোন যে এটা নামঘৰ প্ৰতিষ্ঠা কৰিব লাগে, এটা নামঘৰ প্ৰতিষ্ঠা কৰিলে ইতিমধ্যে এইটো জাকত জিলিকা হৈ আছে। তাৰপিছত তেখেতৰ এটা সপোন আছে, সপোনটো ইতিমধ্যে সাকাৰ ৰূপ পাবলৈ মাত্ৰ মাজত কেইটামান সময় এয়া হৈছে এখন অনাথ আশ্ৰম আৰু এখন বৃদ্ধাশ্ৰম। ইতিমধ্যে কাম আৰম্ভ হৈ গ'ল। আৰু এই কাহিনীটো আপোনালোকক যে মই ক'লোঁ, এই কাহিনীটো বাকী কাৰো নহয়, এই বিদ্যালয়খনতে সেই ব্যক্তিজনৰ প্ৰতাপ শইকীয়া জীৱনৰ আধাৰতে এই কাহিনীটো তেওঁলোকে দিছে, যাতে এজন সফল মানুহে কেনেধৰণে কষ্ট কৰিলে এদিন সফলতা পাব সেইটো দেখুৱাইছে। তাৰপিছত বিদ্যালয়খন আপোনালোকে আৰম্ভ কৰোঁ, আহক সোমাই যাওঁ। শেষলৈকে আপুনি শুনি ভাল পাব যে অসমীয়া মানুহ গৌৰৱ কৰিব এনেধৰণে কাম কৰি আজি উদ্যোগপতি। বিদ্যালয়খনত সোমাই আপোনালোকে দেখা পাব এনেধৰণৰ এটা যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত, এইটো আপোনালোকে পাব। তাৰপিছত আহি গ'ল বৈকুণ্ঠপুৰী, আৰু বৈকুণ্ঠপুৰীত আমি প্ৰথমতে এণ্ট্ৰি কৰিছোঁ। এয়া গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, আৰু এয়া
কৰ্মই মোৰ জীৱন, এইজনেই হৈছে প্ৰতাপ শইকীয়া। ফিজিকেলি মানুহজনক লগ পাওঁ নাই নাজানো, কিন্তু এইজনেই হৈছে প্ৰতাপ শইকীয়া। আৰু এইজনৰ এই কথাষাৰ কৰ্মই মোৰ জীৱন, সঁচাকৈ কৰ্ম যি কৰে সি হয়তো এদিন নহয় এদিন দেৰি হ'ব পাৰে, কিন্তু ছাকচেছ হ'বই। আৰু আপোনালোকে আহি মই পাইছোঁ বিদ্যালয়খনৰ প্ৰথমতেই আমাৰ অৰণ্য মাধৱ যাদৱ পায়েং। আচলতে ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃতি যেতিয়া নাথাকে শিক্ষা নহয়, প্ৰথমতে প্ৰকৃতি তাৰপিছত শিক্ষা, কনচেপ্টেই সুকীয়া। ইয়াৰ বিদ্যালয়খনৰ গোটেই কনচেপ্টটো আপোনালোকে সুকীয়া পাব। মই চাৰিওফালে পৰিৱেশটো আপোনালোকক দেখাইছোঁ কেনেধৰণৰ বিদ্যালয় এইখন। আৰু এইটো ঘৰতেই প্ৰতাপ শইকীয়া থাকে। স্কুললৈ আহিলে আপোনালোকে ইয়াতে লগ কৰিব পাৰিব। বদৰিকাশ্ৰম নাম দিছে চাওক। আৰু ভিতৰলৈ সোমাই যাম। এইটো ৰুম সৰু ৰুম, কিন্তু ইয়াৰ যিখিনি সুন্দৰকৈ ৰখাইছে ইয়াৰ ডেক'ৰেশ্যন। আৰু ইয়াত এটা বিশেষ বস্তু দেখুৱাম, এইটো হৈছে জ্যোতিপ্ৰতাপ শিক্ষা ন্যাস। ইয়াত তেওঁৰ 5টা ইতিমধ্যে তেখেতৰ পৰিকল্পনা বাস্তৱায়িত কৰা হৈছে। এইকেইটা তেওঁলোকৰ হৈ গ'ল। জ্যোতিপ্ৰতাপ জ্ঞানমায়ক বিদ্যালয় এখন হৈ গ'ল, কলীয়াপানী বৰনামঘৰ প্ৰতিষ্ঠা হৈ গ'ল, অভয়াপুৰী ৰাজহুৱা শ্মশান এইখন হৈ গ'ল, সূৰ্যোদয় অনাথ আশ্ৰম হৈ গৈছে, সেৱাশ্ৰম বৃদ্ধ বৃদ্ধাসকলৰ আৱাসস্থান হৈ গৈছে। আৰু 6টো পৰিকল্পনা হৈছে টিয়ক অঞ্চললৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ কৰ্মৰাজিক লৈ অভিনন্দন গ্ৰন্থ প্ৰকাশ, এইখনো ইতিমধ্যে প্ৰকাশ পাইছে। আৰু এই 6টা পৰিকল্পনাৰ প্ৰতাপ শইকীয়াৰ যি 6টা পৰিকল্পনাত ইতিমধ্যে কমপ্লিট হৈ গৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ইয়াত আছে, দ্ৰৌপদী মুৰ্মু, নৰেন্দ্ৰ মোদী, আমাৰ বীৰ লাচিত বৰফুকন, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, সকলোৰে মহান মনীষীসকলৰ। আৰু এইফালে CC কেমেৰা, ইয়াত সকলো ডিজিটেল মানে আপুনি ইয়াত সোমালে সকলো ডিজিটেলাইজড হ'ব। প্ৰতিটো খোজতে আপুনি পাব। এয়াই হৈছে তেখেতৰ ক্ৰীড়া সংস্কৃতিৰে সমাৰোহ, তেখেতক দিয়া সম্বৰ্ধনা পত্ৰ। টিয়কৰ এজন বিশিষ্ট ব্যক্তি, যিজনৰ চিন্তাধাৰা আপোনাৰ মোতকৈ পৃথক। আৰু তেখেতে এইটো ৰুমৰ পৰাই এই বিদ্যালয়খন পৰিচালনা কৰে আৰু ইয়াৰ পৰাই তেখেতৰ চিন্তাধাৰাৰ উদ্বেগ ঘটায়। এয়া হৈছে ছাৰ সন্মুখত বহি আছে, প্ৰতাপ ছাৰ। ছাৰ, বহুতো মানুহ আছে, টিয়কতে আছে বা যোৰহাটত অসমত বহুত আছে, কিন্তু এনেকুৱা চিন্তাধাৰা যে শিক্ষা বিনামূলীয়া হ'ব লাগে, কেনেকৈ আহিলে মনলৈ, কেনেকৈ আহিলে? এই শিক্ষাটো মানে বিনামূলীয়া হ'ব লাগে। আমি সৰুতে পঢ়িবলৈ বহুত কষ্ট পাইছিলোঁ। সেই কষ্ট পোৱাৰ যিখিনি অনুভৱ, সেই অনুভৱখিনি দেখিলোঁ যেতিয়া ভগৱানে মোৰ হাতত অলপ অৰ্থ পইচা পাতি যেতিয়া দিলে, ভাবিলোঁ যে আমি দুখীয়া ল'ৰা ছোৱালীখিনি কেনেকৈ আগবঢ়াই নিব পাৰোঁ, অন্য 10টাৰ লগত যেনেকৈ ধনী ল'ৰা ছোৱালীৰ লগত ফেৰ মাৰিব পাৰে, সেইটো ভাবি এখন মই সম্পূৰ্ণ বিনামূলীয়া নিজৰ প্ৰচেষ্টাত গঢ়ি তুলিছোঁ। এইখনত বিদ্যালয়খন আৰু এতিয়া যিহেতু প্ৰথম আৰম্ভণি বুলি ক'লেও বেয়া নহয়, বেছি বছৰ হোৱা নাই যিহেতু, আৰু বহু এইখন যুগ যুগান্তৰ গুচি যাব। আৰু পৰিকল্পনা কেনেকুৱা ধৰণৰ? এইটো আমি বিদ্যালয়খন 2021 চনতে প্ৰতিষ্ঠা কৰিছিলোঁ। এইখন প্ৰতিষ্ঠা কৰিবলৈ আগতেই বিচাৰিছিলোঁ। এখন মই টিয়কত এটা আমি আলোচনা কৰিছিলোঁ। এইখন টিয়ক যিখন জাতীয় বিদ্যালয় আছে, এইখন প্ৰতিষ্ঠা কৰা গুৰুতে গোটেই মোৰ পৰা পৰামৰ্শ লৈ তেওঁলোকে এই বিদ্যালয়খন খুলিছে। মোৰ পৰামৰ্শ লৈ তেওঁলোকে 2 নম্বৰ 2টা মানুহ আহিলে আউট কৰি তেওঁলোকে মোক গোটেই পৰিকল্পনা টিয়ক জাতীয় বিদ্যালয় খোলা পৰিকল্পনা মোৰ আছে। ব্যক্তি এনেকুৱা ধৰণৰ চিন্তাধাৰা অসমত নালাগে। বহুত এতিয়া যিটো আমি কৈছোঁ যে অটল বিহাৰী বাজপেয়ীৰ যেতিয়া এটা চিন্তাধাৰা যে শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগে, আৰু এইটো বৰ্তমান সময়ত আটাইতকৈ কষ্টলি যিটো বস্তু হৈছে শিক্ষা। সকলোৱে বিচাৰে যে এখন সুন্দৰ বিদ্যালয়ত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাওক, আৰু সেই চিন্তাধাৰা এতিয়া সাকাৰ ৰূপ দিছে এজন ব্যক্তিয়ে, যিজন আমাৰ সন্মুখত আছে। মই প্ৰাউড ফিল কৰিছোঁ যে মই এজন টিয়কীয়া, মই এজন অসমীয়া, আৰু অসমীয়া মানুহে এজন ব্যক্তিয়ে এই ষ্টেপ লৈছে যিটো অসমীয়া ল'ৰা ছোৱালী আগবাঢ়ি যাব। আমাৰ স্কুলখনৰ পৰাই যদি ইয়াতকৈ ভালকৈ পাছ কৰি আমাৰ 12লৈকে হ'ব, 12লৈকে হোৱা যদি ইয়াৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ ওলাই যায়, দুখীয়া ঘৰৰ লগত তেওঁলোকে পঢ়িবলৈ যদি সুবিধা নাথাকে, সেইখিনি সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াৰ পৰা পঢ়োৱা হ'ব। ইয়াৰ পৰা মানে এতিয়া ল'ৰা ছোৱালীয়ে চিন্তা কৰিব নালাগে, মাত্ৰ এইখন বিদ্যালয় আহিব লাগে। কেৱল মাত্ৰ তেওঁলোকৰ এটা ডিউটি আছে, সেইটো হৈছে পঢ়া। বাকী খৰচ, তেওঁলোকৰ যিটো সপোন, কিছুমান আমাৰ সৰু এঘৰ যেতিয়া খেতিয়ক, আমি গম পাওঁ যে খেতিয়ক মানুহ এজনে কেতিয়াও নিজৰ ল'ৰাটো ডক্টৰ হোৱাটো সপোন নেদেখি, কিন্তু এতিয়া সেই সপোনটো আপোনালোকক বাস্তৱায়িত কৰি দিব জ্ঞানমাৰ্গ এইখন যিখন বিদ্যালয় আছে। মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ সন্মুখত থকা ব্যক্তিজন খুব আমি শুনিছোঁ যিটো কাহিনী জানো, যে এনেকুৱা এঘৰ পৰিয়ালত জন্ম হৈছিলে য'ত অৰ্থৰ খুব অনাটন আছিলে। সেই সময়ছোৱাত ছাৰ কেনেকুৱা আছিলে, তেতিয়াই চিন্তাধাৰা হৈছিলে? এইটো চিন্তাধাৰাটো মানে কি, অভাৱ যেতিয়া মোৰ দেখিছিলোঁ পঢ়িবলৈ, মই পঢ়াত অলপ মানে সৰুতে অলপ মই নিজে অলপ মেধা সম্পূৰ্ণ আছিলোঁ। মই যেতিয়ালৈকে 6 মানলৈকে মেধা সম্পূৰ্ণ আছিলোঁ, ক্লাছ 1তে গৈছিলোঁ।
1 নম্বৰত গৈছিলোঁ। কিন্তু তাৰপিছত যেতিয়া মই অসুবিধা দেখিলোঁ, পঢ়াৰ অসুবিধা বহুত হয়, তেতিয়া আমাৰ ঘৰত পঢ়াব নোৱাৰিছিল। তেতিয়া ভাবিলোঁ যে কিবা এটা কৰিব লাগে। তেতিয়া মই সৰুতে প্ৰথম মই কলিয়ামানি শনিবাৰ বজাত মই তামোল পাণৰ দোকান দিছিলোঁ মোৰ নিজৰ পঢ়াৰ কৰিবৰ কাৰণে। তাৰপিছত এটা ষ্টেপ গৈ পিনি গোটেই মোৰ সেইকাৰণে স্কুলত অংকন কৰা হৈছে। আজি মই উদ্যোগপতি বুলি ক'লেও মিছা কোৱা নহয়। মোৰ চাহ ফেক্টৰী আছে, ইটা বটা আছে, তেল ডিপু আছে, চাহ বাগান নিজৰ আছে, সাঁচি বাগান আছে, চব নিজৰ আছে। মই যিমান ইনকম কৰোঁ 80% মই অকল স্কুলৰ পঢ়াৰ কাৰণে খৰচ কৰোঁ। ছাৰ, মই আৰু এটা কথা জানিব বিচাৰিছোঁ। একদম এতিয়া যিহেতু বহুত নৱপ্ৰজন্মৰ অসমীয়া ল'ৰা ছোৱালী ওলাই আহিছে, কাম কৰিছে, সকলোৱে দেখিছে, আপোনাৰ জীৱনৰ ছাকচেছৰ এটা শব্দত যদি কৈ দিয়ে মূল মন্ত্ৰটো কোন আছিলে, কি আছিলে? মূল মন্ত্ৰ যদি সময়ে তোমাক ব্যৱহাৰ কৰিব লাগে, সময়ক তুমি ব্যৱহাৰ কৰিব পাৰিব, তেতিয়া তুমি ব্যৱসায়ত বা যিকোনো কামত আগবাঢ়ি যাব পাৰিব। সময়টো তুমি নিজে কণ্ট্ৰল কৰিব পাৰিবা। একেবাৰে দৰকাৰী কথা। সময় কাৰো বাবে ৰৈ নাথাকে। সময়ক যি ব্যৱহাৰ কৰিব, সময়ে তোমাক ব্যৱহাৰ কৰাটো নহয়, তুমি সময়ক যদি ব্যৱহাৰ কৰিব পাৰা, আমি যদি ব্যৱহাৰ কৰোঁ। আৰু এটা কথা, যদি এই ছাকচেছৰ আঁৰত কোনোবা আছে নেকি? কোনোবাই বহুতেই কয় ছাকচেছৰ মোৰ মানে মই মাৰ পৰা অলপ সদায় ছাকচেছৰ কয়, নিজৰ মাৰ পৰা অলপ মই অনুপ্ৰেৰণা পাইছিলোঁ। মাৰ মানে বৰ জেদি মানুহ আছিলে। সেই মনৰ ভাৱটোত গোটেই মাৰ একদম দেখি যাব নাপালে মাৰ অনুপ্ৰেৰণা যথেষ্ট আছে। ঠিক আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিদ্যালয়খনৰ সামগ্ৰিক গোটেই পৰিৱেশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এইটো আচলতে ইউনিক মই কনচেপ্ট বুলি এইকাৰণে কৈছিলোঁ, ইয়াৰ আপোনালোকৰ শ্ৰেণীকক্ষবোৰৰ ভিতৰত আমি সোমাবলৈ চেষ্টা কৰিম। এই শ্ৰেণীকক্ষবোৰ ইউনিক। আপোনালোকে চাওক, এইখন হৈছে ডিব্ৰু চৈখোৱা। এইটো শ্ৰেণীটোৰ নাম 7ম শ্ৰেণী আৰু লিখি থোৱা আছে ডিব্ৰু চৈখোৱা। আৰু কিয় বিখ্যাত? 1999 চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয়। আৰু বন ঘৰচীয়া ঘোঁৰাৰ বাবে আকৰ্ষণীয়, মানে বিখ্যাত ডিব্ৰু চৈখোৱা। দুটা বস্তু আপুনি সোমাই শিকিবলৈ পাব। আৰু এই ওপৰত এখন ধুনীয়া চিত্ৰ, আৰু ইয়াৰ ভিতৰত আছে এইখিনি। এইটো মানে মিউজিকেল ৰুম, আৰু ইয়াত দেখিছে যোগাসন আছে। তেনেধৰণে আপোনালোকৰ চিত্ৰবোৰ মনোগ্ৰাহী কৰি তুলিছে। আৰু এইফালে আছে হেড টিচাৰ ৰুম, আমি তাত নোসোমাওঁ। এইখিনি আছে, আপোনালোকক সকলো দেখুৱাই আছোঁ। এইখিনি হৈছে ক্লাছৰুম। ক্লাছৰুমখিনি অলপ ইউনিক। এইখিনি দেখিছে, সকলো ইউনিক, সৌৰজগতৰ পৰা আদি কৰি ডিজিটেল ক্লাছৰুম। এইটো ক্লাছৰুম অলপ সুকীয়াকৈ ডিজাইন কৰা হৈছে। এইটো দেখিছে ৰংঘৰ আছে। এই শ্ৰেণীটোৰ মানে 6ষ্ঠ শ্ৰেণী যিহেতু, তেওঁলোকে এই সময়ত তেওঁলোকৰ কি হ'ব, তেওঁলোকে মনতে চিন্তা কৰিব। যেতিয়া তেওঁলোকৰ আতচিকাচ এখন দি দিব, তেতিয়া তেওঁলোকে সেই বস্তুটো চাব। মানে অনিসন্ধিও মন এটা আছে ন, আপোনালোকে কিবা এটা নতুন এটা জনাৰ হেঁপাহ এই বয়সত। এয়া হৈছে মাজুলী। মানে ইয়াত মাজুলীখনৰ এটা প্ৰতীকখিনি অঁকা হৈছে। মাজুলী কিয় বিখ্যাত? এয়া আছে সত্ৰীয়া সংস্কৃতি, মুখা শিল্প, তাৰপিছত চাংঘৰ। মাজুলী বুলি ক'লে সাধাৰণতে আমি জানো যে মিচিং সম্প্ৰদায়ৰ লোকসকল সাধাৰণতে নৈ কাষৰত বাস কৰে। সেইটো এটা মানে প্ৰতীকী চিহ্নত ব্যৱহাৰ কৰিছে। নাও, মাজুলী বুলি ক'লে পানী আৰু নাও লাগিবই। আৰু বৃন্দাবনী বস্ত্ৰ। এইটো হৈছে সভা কক্ষগৃহ। দেখিছে কিমান সৰু সৰু ঠাইতে ভালকৈ বনাইছে, মানে একদম। হৈছে বশিষ্ঠাশ্ৰম। ইয়াত প্ৰথমতে আহি এইটো ৰুমেই পাব। ইয়াতে এতিয়া বৰ্তমান এই বিদ্যালয়ৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকল আছে। আপোনালোকক মই যিটো কৈ আছিলোঁ যে এই বিদ্যালয়খনৰ এটা ইউনিক মানে এক্সট্ৰা চিন্তা, যিটো আপুনি মই সাধাৰণতে ভাবি নাপাওঁ, কোনো বিদ্যালয়ত মই দেখা পোৱা নাই। এয়া হৈছে গুৰু আসন। চাওক, গুৰু আসন বিদ্যালয়ত মই যিহেতু জানিবলৈ চেষ্টা কৰিম। মোৰ লগত আছে সমন্বয়ক বিজু শৰ্মা ডাঙৰীয়া, এই বিদ্যালয়ৰ সমন্বয়ক। গুৰু আসন ক'তো নেদেখা এটা বস্তু। কোনো বিদ্যালয়ত আজিলৈকে এইটো কনচেপ্ট কোনো ভবা নাই, আমি দেখা নাই যে ইয়াত কি কাৰণত, কেনেকুৱা চিন্তাধাৰাৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল। জ্ঞান আচলতে আটাইতকৈ পবিত্ৰ যি জ্ঞান, আৰু আমাৰ আটাইতকৈ প্ৰয়োজনীয় জ্ঞানটোৱে হৈছে আধ্যাত্ম জ্ঞান।
আধ্যাত্মিকতা আৰু নৈতিকতা যদি নাথাকে অন্য কোনো শিক্ষাই এজন ছাত্ৰক বা এগৰাকী ল'ৰা ছোৱালীক কোনোদিন প্ৰকৃত মানুহৰ পৰা মানৱত্বলৈ নিব নোৱাৰে। মই ক'ৰ পৰা আহিছিলোঁ সেই কথাখিনি জনাটো খুবেই প্ৰয়োজন। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক এটা আধ্যাত্মিক পৰিৱেশ দিবলৈ যত্ন কৰিছিলোঁ। গতিকে ইয়াতে সুন্দৰকৈ আমি বিদ্যালয়খনৰ লগে লগে কীৰ্তন ঘৰ প্ৰতিষ্ঠা কৰি তাতে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগতে এগৰাকী নামঘৰীয়া আমাৰ ইয়াত এপইণ্টমেণ্ট দিয়া আছে। তেখেতে বিদ্যালয়ৰ সময়খিনিলৈকে ইয়াতে উপস্থিত থাকে। পুৱা আমাৰ বিদ্যালয় আৰম্ভ হোৱাৰ আগতেই নাম কীৰ্তন হয়। নাম কীৰ্তনৰ পিছতহে আমি বিদ্যালয়ৰ পুৱাৰ প্ৰাৰ্থনা সভা আৰম্ভ কৰোঁ। হয়, আচলতে এই কথাষাৰ খুব ডাঙৰ কথা। বৰ্তমান চন্দ্ৰলৈ মানুহ আমাৰ পঠিওৱাৰ পৰিকল্পনা হৈছে। সূৰ্যৰ যিটো পৰিকল্পনা কৰি আছে চাইণ্টিষ্টসকলে বহুতে কয় বৈজ্ঞানিক ধাৰণাত ঈশ্বৰ বিশ্বাসী নহয়, কিন্তু বিজ্ঞানীসকল যিসকল বিজ্ঞানী আছে তেওঁলোকেও আধ্যাত্মিকতাক বিশ্বাস কৰে, এটা ছুপ্ৰিম পাৱাৰক বিশ্বাস কৰে। সকলোৱে কৰিব লাগে। আৰু যেতিয়া আধ্যাত্মিকতা নাথাকিব তেতিয়া কোনো কামেই হয়তো ফলপ্ৰসূ বা যেনেধৰণে বিচাৰিছে তেনেকৈ নহ'ব। এইটো এটা ব্যতিক্ৰমী চিন্তাধাৰা প্ৰতাপ শইকীয়াৰ পৰিকল্পনাৰ এই ভাগ বনোৱা হৈছে। আৰু আপোনালোকক মই এই বিশেষ বস্তুভাগ দেখাই দিলোঁ। আমাৰ খুব স্বাভিমান, আমাৰ যি ভক্তি ভাৱ আছে সেয়া হৈছে আমাৰ গুৰু আসন। এই বিদ্যালয়খনৰ ল'ৰা ছোৱালীক কেৱল মাত্ৰ যে শিক্ষাগত যি পাঠ্যপুথি শিক্ষাৰ লগতে সীমাবদ্ধ কৰি ৰাখিছে এনেকুৱা নহয়। ইয়াৰ বিদ্যালয়ৰ যি অধ্যক্ষ মহোদয় আছে, ইয়াৰ চিন্তাকৰ্তা আছে, যিসকল চিন্তাধাৰাই ছাত্ৰ ছাত্ৰীসকলক সামগ্ৰিক দিশটোৰ ক্ষেত্ৰত লৈ গৈছে। এয়া মৰমৰ ছাত্ৰী এগৰাকী আছে মোৰ লগত। নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী উদিষ্ণা গগৈ। গান এটা গাবা না, গান এটা গাই দিয়া। তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ৰেকা বন্ধু পুনৰ আহিবা আহি যুঁজিবা যুঁজি জিকিবাই ডেকা বন্ধু তেৰি উঠিব যোন থাকিব আশা ৰশ্মি ৰেখা জ্বলিব। আৰু ইউনিক যিখিনি আইডিয়াছ আছে এই আইডিয়াছখিনিৰ ভিতৰত এটা বিশেষ কনচেপ্ট আপোনালোকক মই বিদ্যালয়খনত দেখাইছোঁ। সেইটো হৈছে এইটো কেঁচুসাৰ প্ৰদৰ্শন গোট। আৰু কেঁচুসাৰটো বিদ্যালয়ত কিয়? হয়, আপুনি যিহেতু জানে, গতিকে আমাৰ বিদ্যালয়খন সম্পূৰ্ণ বিনামূলীয়া। গতিকে আমি যিসকল অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰীসকলক থ'বলৈ আহে তেওঁলোককো আমি আৰ্থসামাজিক দিশটোত যাতে উন্নয়ন কৰিব পাৰোঁ, তাৰ লগতে পৰিৱেশৰ প্ৰতি যাতে সজাগ কৰিব পাৰোঁ, সেই গোটেইখিনি কথা মিলাই আমি কেঁচুসাৰৰ প্ৰজেক্টটো আমি কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটে আমাৰ ইয়াত কৰিছে। আচলতে আমি হৈছোঁ কৃষি প্ৰধান দেশ। আমি কৃষিৰ লগতে অসমীয়া জাতিটো জীয়াই আছে। আৰু কেঁচু অবিহনে, সাৰ গোবৰ অবিহনে আমি কেতিয়াও মানে স্বাৱলম্বী হ'ব নোৱাৰোঁ। এইটো এটা বিশেষ কনচেপ্ট। মোৰ তেনেকৈ ভাৱনা এটা হৈছে যে কৃষিৰ লগত চিনাকি কৰি দিব লাগিব। দ্বিতীয় এটা কথা, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ নামত আমাৰ ইয়াত দুটাকৈ টাব আছে। সেই টাবত যিখিনি সাৰ দিবলগীয়া হয়, পানী দিবলগীয়া হয়, ছাত্ৰ ছাত্ৰী হতুৱাই দিয়াওঁ আৰু ইয়াৰে সাৰে তেওঁলোকে ইয়াতে যিকেইটা টাব আছে তাকে প্ৰতিপালন কৰে। আৰু সৰুৰ পৰা আমি তেওঁলোকক শিকাবলৈ সেইটো যত্ন কৰিছোঁ। আৰু এইখনেই হৈছে জ্ঞানমাৰ্গ জাতীয় বিদ্যালয়, যিখনত আপোনালোকৰ সন্তানটো সম্পূৰ্ণৰূপে বিনামূলীয়া, এটকা পইচা নালাগে। আপোনাৰ ল'ৰা বা যিজন সন্তান আছে সেই সন্তানজনে কেৰিয়াৰৰ ক্ষেত্ৰতো সম্পূৰ্ণ বিনামূলীয়া হ'ব, যদি তেখেতৰ সৎ ইচ্ছা আছে, পঢ়িব মন আছে, মাত্ৰ একাগ্ৰতা আছে। আৰু তেখেতৰ জীৱনৰ যিজন মানুহৰ এই কনচেপ্টটো লৈছে, তেখেতৰ জীৱনৰ এটাই মূল মন্ত্ৰ আছে যে সময়ৰ সদব্যৱহাৰ কৰিব লাগে, সৎ সাহস থাকিব লাগে। আপোনাৰ দেখিলেই মই সমগ্ৰ দৃশ্যটো দেখুৱালোঁ। মই ইয়াতে এতিয়া উপস্থিত আছোঁ। এনেকুৱা এখন বিদ্যালয়ৰ এটা চিন্তাধাৰাৰে অসমৰ যিটো শিক্ষা ব্যৱস্থা, ইয়াত এটা বেলেগ ধৰণে ভাবিবলৈ হয়তো সকলোকে বাধ্য কৰাব যে শিক্ষা বিনামূলীয়া। এইটো খুব এটা ভাল কথা। আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰিছে, এনেকুৱা ভাল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাগে। আৰু আপোনালোকে এতিয়ালৈকে মোৰ যদি পেজখন ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব।
দেৱজিৎ বৰুৱাক ফ'ল' কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মোৰ এই পেজটোত পাই থাকিব। তেতিয়াহ'লে আজিলৈ আমি সমাপ্ত কৰিছোঁ। এনেকুৱা ধৰণৰ চিন্তাৰ সৃষ্টি আৰু হওক, এনেকুৱা ধৰণৰ ব্যক্তিৰ আমাৰ এই স্থানত জন্ম আৰু হওক, অসমৰ প্ৰান্তে প্ৰান্তে একোজন প্ৰতাপ শইকীয়াৰ সৃষ্টি হওক, তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।